এই যে আপোনালোকে দেখা পাই আছে এইটো কিন্তু পুখুৰী নহয় বা এখন কোনো পথাৰো নহয়, খেতি পথাৰ নহয়। এই হৈছে আন্ধেৰিঘাট হাইস্কুল খেলপথাৰ। আৰু আন্ধেৰিঘাট হাইস্কুলৰ খেলপথাৰত এফালে যদি পানী আৰু আনফালে আপোনালোকৰ মই প্ৰফুল্ল কলিতাই আপোনালোকক মোৰ ইউটিউব চেনেল দ্য ৱৰ্ল্ড নেচাৰেল বিউটি চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে দেখা পাইছে আজি এটা ফুটবল লৈ আহিছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ আন্ধেৰিঘাট হাইস্কুলৰ সন্মুখত। মোৰ আগফালে এখন প্লেগ্ৰাউণ্ড আছে আৰু আজি আমি আপোনালোকক দেখুৱাম হাইস্কুলৰ যিখন প্লেগ্ৰাউণ্ড আছে সেই প্লেগ্ৰাউণ্ডখনৰ দুৰৱস্থা কি, ইয়াত যিকোনো খেল খেলাৰ বাবে উপযোগী হৈ আছে নে নাই, আৰু কোনে কিয় এনেকৈ থৈ দিছে এইখন আমি নাজানো, কিন্তু দেখুৱাই আছোঁ ভিডিঅ'টো। ব'লক আৰম্ভ কৰোঁ। এইখনে হৈছে আন্ধেৰিঘাট হাইস্কুল খেলপথাৰ আৰু এই খেলপথাৰৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। এফালে পানী আছে আৰু এইফালে আপোনালোকক দেখুৱাই আছোঁ পৰিৱেশ। এয়া খেলপথাৰৰ মাজত আপোনালোকে দেখা পাইছে এটা ভেটি আছে। তাৰপিছত মই আৰু দেখুৱাই আছোঁ আপোনালোকৰ পৰিৱেশ। এয়া হৈছে আন্ধেৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়। পৰিৱেশ দেখা পাইছে, এইখনে আন্ধেৰিঘাট হাইস্কুল আৰু ইয়াৰ সন্মুখতে আছে এই প্লেগ্ৰাউণ্ডখন। এই প্লেগ্ৰাউণ্ডখনৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। চাওক, আজি এবছৰেদি এনেকুৱা হৈ আছে। ইয়াত কোনো ধৰণৰ খেল খেলাৰ উপযোগী নহয় এইখন। অ' ভাইটি, কি কৰি আছা? ফুটবল খেলি আছোঁ মাটিৰ ওপৰত। কেনে লাগিছে ফিল্ডখনত খেলি? এই চাওক, আপোনালোকে ইয়াতে মাটি দমাই দমাই থৈ দিছে। কিন্তু এইখন এনেকুৱা হৈছে আজি এবছৰ ধৰি। এফালে মাটি দিছে, আধৰুৱা কৰি থৈ দিছে আৰু আপোনালোকে দেখা পাইছে। চাওক, এই যে আপোনালোকে দেখা পাই আছে এইটো কিন্তু পুখুৰী নহয় বা এইখন কোনো পথাৰো নহয়, খেতি পথাৰ নহয়। এই হৈছে আন্ধেৰিঘাট হাইস্কুল খেলপথাৰ। আৰু আন্ধেৰিঘাট হাইস্কুলৰ খেলপথাৰত এফালে যদি পানী আৰু আনফালে আপোনালোকে দেখা পাইছে এয়া কেৱল মাটি আৰু মাটি দম কৰি থৈ দিছে। ইয়াত কোনো ড্ৰেছিং চেছিঙো কৰা নাই। আজি এবছৰ ধৰি এনেদৰে পৰি আছে। আন্ধেৰিঘাট হাইস্কুলৰ খেলপথাৰখন পতিত অৱস্থাত আছে। চাওক, তো আমি দাবী জনাম যে এই খেলপথাৰখন অতি সোনকালে খেল খেলাৰ উপযোগী কৰিব লাগে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান, যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয়।
খেলপথাৰৰ মাজত এই দেউলৰ ভেটি দেখা পাইছে আপোনালোকে চাওক আৰু পৰিৱেশটো মই দেখুৱাই আছোঁ বহুত দেৰি হৈ গ'ল এতিয়া ঘৰত যাব লাগিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে যাতে আমাৰ এই খেলপথাৰখন পুনৰ খেল খেলাৰ উপযোগী হৈ উঠে চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু যিসকল ঠিকাদাৰ আছে এই ঠিকাদাৰসকলৰ অকণমান কাণসাৰ লাগে আৰু মই বিদ্যালয়খনৰ ভিতৰৰ পৰিৱেশ অকণমান দেখুৱাম আৰু এইখনতে আমি পঢ়িছিলোঁ ইয়াতে এইটো কিবা চাদ হ'ব চাগে এইটো বনাই আছে তাৰপিছত এইফালে এটা অফিচ ৰুম হয় আৰু বিদ্যালয়ৰ দৰৱাজাবিলাক এনেকৈ উন্মুক্ত অৱস্থাতে থাকে বাৰু ক্লাছৰুমৰ ভিতৰবিলাক চাব পাৰে আন্ধাৰ হৈ আছে এতিয়া লকডাউনৰ কাৰণে স্কুলটো খোলা নাই আজি বহুদিনে বন্ধ হৈ আছে তো বৰ্তমান পৰিৱেশবিলাক এনেকুৱা হৈ আছে আন্ধাৰ হৈ আছে ইয়াত এইবিলাক গোবৰ চোবৰ পৰি আছে আৰু স্কুল নহয় এইখন মানে গৰু ছাগলীৰ বাসস্থানৰ দৰে হৈছে তো এয়া আছিল আন্ধেৰিঘাট হাইস্কুল সন্মুখত এয়া সেইফালে শ্বহীদ বেদী আছে এইফালে পতাকা উত্তোলন কৰা সেইটো বাকী ইমানে আৰু সেয়া আছিল আন্ধেৰিঘাট হাইস্কুলৰ ভিতৰৰ ভাগ আৰু মই আপোনালোকক বাহিৰত দেখুৱাইছোঁ কেনে পৰিস্থিতি হৈ আছে গতিকে এইবিলাক সোনকালে ঠিক কৰক তাকে আমি আশা কৰিছোঁ তো এতিয়া আমি যাওঁ ঘৰলৈ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যদি ভাল পাইছে লাইক কমেণ্ট কৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে টাটা বাই বাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ সূৰ্য দেৱতা উঠি আহিলে এতিয়া তো আমি ঘৰলৈ যাওঁ বাই বাই আন্ধেৰিঘাট হাইস্কুল খেলপথাৰ তো সোনকালে ভাল হয় তাকে কামনা কৰিছোঁ